পুনৰ জম্মুত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ মোদীৰ সতৰ্কবাণীৰ পিছতেই জম্মুৰ আকাশত পাক ড্ৰোন তাৎক্ষণিকভাৱে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ পহলগামৰ নৰসংহাৰ আৰু অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সোমবাৰে নিশা 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিছিল দেশবাসীক পাকিস্তানক চূড়ান্ত সকিয়নি নিদি প্ৰধানমন্ত্ৰীয়ে কৈছিল সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ নীতি শূন্য সহনশীল তেজ আৰু পানী একেলগে বব নোৱাৰে সন্ত্ৰাস আৰু আলোচনা একেলগে নচলে टेरर और टॉक एक साथ नहीं हो প্ৰধানমন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশৰ পিছতেই জম্মু কাশ্মীৰৰ সাম্বা সেক্টৰত চলে ড্ৰোনেৰে আক্ৰমণৰ অপচেষ্টা कंटिन्यू करें डिस्ट्रिक्ट सांबा পঞ্জাবৰ জলন্ধৰ সহ আন কেইবাটাও অঞ্চলতো আক্ৰমণৰ চেষ্টা চলিছিল বুলি সেনাৰ সূত্ৰত প্ৰকাশ উধমপুৰ নৰ্ডাৰ্ণ কমাণ্ড আৰু এয়াৰফ'ৰ্চ ষ্টেচনৰ ওপৰতো দেখা যায় 15টাকৈ ড্ৰোন লগে লগে ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্সৰ জৰিয়তে নিষ্ক্ৰিয় কৰা হয় ড্ৰোন কেইটা জলন্ধৰ আৰু সাম্বাত শুনা যায় বিস্ফোৰণৰ শব্দ পঞ্জাবৰ হোছিয়াৰপুৰতো নিশা দুটাকৈ বিস্ফোৰণৰ শব্দ লগে লগে স্পৰ্শকাতৰ এলেকাত ঘোষণা কৰা হয় ব্লেকআউট এনে পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে মঙলবাৰে পুনৰ বাতিল কৰা হয় এয়াৰ ইণ্ডিয়া ইণ্ডিগোৰ একাধিক বিমানৰ যাত্ৰা যাত্ৰীৰ নিৰাপত্তাৰ বাবে এই পদক্ষেপ ঘোষণা এয়াৰ ইণ্ডিয়া ইণ্ডিগো কৰ্তৃপক্ষৰ মঙলবাৰৰ দিনটোৰ বাবে একাংশ বিমান সেৱা বন্ধ কৰি দিয়ে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই সেই অনুসৰি আজিৰ দিনটোত বন্ধ হয় জম্মু শ্ৰীনগৰ লেহ ৰাজকোটৰ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ হয় অমৃতসৰ যোধপুৰ ভুজ জামনগৰ চণ্ডীগড়ৰ বিমান সেৱাও আনহাতে বন্ধ কৰা হয় জম্মু অমৃতসৰ চণ্ডীগড় লেহ শ্ৰীনগৰ ৰাজকোটৰ ইণ্ডিগোৰ বিমান সেৱা পহলগামৰ নৰসংহাৰৰ পিছত চলা অপাৰেশ্যন সিন্দুৰৰ পিছতে বিগত 9 মেৰ পৰা উত্তৰ আৰু পশ্চিম সীমান্তৱৰ্তী ৰাজ্যসমূহৰ 32টা বিমানবন্দৰত 14 মে পৰ্যন্ত অসামৰিক বিমানৰ চলাচল নিষিদ্ধ কৰিছিল কেন্দ্ৰই এই তালিকাত আছিল এই 7টা বিমানবন্দৰো অৱশ্যে যুদ্ধবিৰতিৰ পিছত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু সোমবাৰৰ নিশাৰ উত্তেজনাৰ পিছত পুনৰ 7টা বিমানবন্দৰৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লয় ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াই নেশ্যনেল ডেস্ক প্ৰথম খবৰ